হেল্ল' গাইজ, আজি আপোনালোকক দেখুৱাম মই ফুটো কোম্পানী। ফুটো কেনেকৈ বনোৱা হয় তোলাৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এইবোৰ আপোনালোকে দেখি আছে মেচিনবোৰ, ইয়াৰ পৰা তাৰমানে তোলাটো যোৱা হয়। এই তোলাটো যাই পেলাই হ'ল চিমলেক্স বুলি কয়। ইয়াৰ পৰা চিমলেক্স বুলি কয় সেই মেচিনত যাব আৰু সেয়া আপোনালোকে তোলা ফেলাই থৈ দিয়া দেখিছে, এইবোৰ বেল হয়। আপোনালোকক দেখুৱাই আছোঁ। আৰু এখন ইয়াতে গাড়ী এখন আছে, সেই গাড়ীখন তোলা গ'লে তাৰমানে খাই যাই থাকিব আৰু আপোনালোকে চাই থাকক। এইখন গাড়ী দেখি আছে আপোনালোকে, এই গাড়ীখন আহিন যেন কৰি থাকে আৰু এই তোলাটো খাই যাই থাকে আৰু এই তোলাটো ইয়াৰ পৰা যায় হ'ল চিমলেক্স বুলি কয়, সেই ডিপাৰ্টমেণ্টটোত যায়। সেইটো পৰা আৰু ফুটো হয়। আপোনালোকক দেখুৱাই আছে, এইবোৰ আপোনালোকে দেখি আছে যোন ইয়াৰ পৰা আৰু ফুটো হয়। ইয়াৰ পৰা তাৰমানে ববিন আছে নহয়, ববিনত ফুটো হৈ যায় থাকে আৰু আপোনালোকক দেখুৱাই আছোঁ ভাল কৰি। ইয়াৰ পৰা আৰু যায় আৰু এই ববিন দেখিছ নহয় আপোনালোকে, এই ববিনবিলাক ফুটা হৈ আছে আৰু ডাঙৰ ফুটাটো হৈছে। ইয়াৰ পৰা আৰু যাব আপোনালোকক দেখুৱাই আছোঁ, সেই মেচিন দিম মেচিনটো দিম সৰু সূতাটো যাব আৰু আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে এইবিলাক দেখিছা হয়তোচোন, এইবিলাক ডাঙৰ ডাঙৰ ফুটা। সেই যিটো আপোনালোকক দেখুৱালোঁ সেই তোলাটো পৰাই এই ডাঙৰ ফুটা হয়, এই ডাঙৰ ফুটাৰ পৰাই আৰু সৰু হ'ব। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, আপোনালোকে তেতিয়া ভাল কৰি জানিব পাৰিব। এয়া দেখিছে নহয় ববিন, এয়া হ'ল আমাৰ স্প্ৰিং বুলি কয়, বি স্প্ৰিং। এটা হ'ল আমি সূতাডাল ভৰাই দিলোঁ আৰু ববিনৰ। ইয়াৰ পৰা আৰু এই সূতাডাল যাই পেলাই সৰু হ'ব আৰু আপোনালোক দেখুৱাই আছোঁ সূতাডাল কেনেকৈ জৰে। এই জন লগালাক সেইটো ভৰাই পেলাই গাড়ী ইয়াৰে তাৰমানে একডাল সূতা ছিঙিছে, সূতা ছিঙিলে আৰু লাইট মাৰে আৰু এই কেন্দাটো উলিয়াই লৈ সূতাডাল জৰাই দিলোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। চাওক, আপোনালোকে দেখি আছে এই সূতা দেখিছে না, এই ছিঙিছে, ছিঙিলে এতিয়া আমি ভৰাই লৈ এতিয়া ভৰাই পেলাই সূতাডাল টানিব লাগিব। এনেকৈ হাতেৰে ছিঙি দি ভৰাই দিব লাগিব আৰু আপোনাক ছিঙিছে সূতাটো দেখিছেনে আপোনালোকে, এই নামনি সূতা এইটো সৰু।
গাইছ আপোনালোকে দেখিছে না আইৰা বুলি কয় তাৰমানে কুটাটো ফুল হৈ গ'ল আৰু এই কেন্দা এটাত এতিয়া আইৰা মাৰি পেলাই এতিয়া আৰু নতুন কৰি ইয়াতে এলত মাৰিব আৰু এলত আপোনালোকে জানে সৰু কুটাটো আৰু হেৰি কৰিব আৰু